শ্ৰীমন্ত শংকৰদেৱ জন্ম পৃথিৱীত যেতিয়া অন্ধবিশ্বাস কুসংস্কাৰ আদিয়ে ছানি ধৰে ধৰ্মৰ নামত ব্যভিচাৰ হয় তেতিয়াই একোজন মহাপুৰুষৰ জন্ম হয়। পঞ্চদশ শতিকাত অসমৰ সমাজ জীৱনত নানা ঘাত প্ৰতিঘাত ধৰ্মৰ নাম ব্যভিচাৰ আদিয়ে বিৰাজ কৰিছিল। ঠিক তেনে সময়তে অসমত এগৰাকী মহাপুৰুষৰ জন্ম হৈছিল। ১৪৪৯ চনত নগাঁও জিলাৰ বৰদোৱা আলি পুখুৰী নামৰ ঠাইত কুসুম ভূঞাৰ ঔৰসত আৰু সত্যসন্ধাৰ গৰ্ভত অৱতাৰ হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ। শিক্ষা কেঁচুৱা অৱস্থাতে সত্যসন্ধাৰ মৃত্যু হোৱাত তেওঁক বুঢ়ীমা খেৰসুতীয়ে ডাঙৰ দীঘল কৰে। ১২ বছৰ বয়সলৈ শংকৰে ধিটিঙালি কৰি ঘূৰি ফুৰিছিল। তেওঁ এটা প্ৰকাণ্ড ষাঁড় গৰু শিঙিত ধৰি বগৰাই দিয়া, ভৰা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি পাৰ হোৱা, পানীত ডুব মাৰি শিহু ধৰি অনা আদি দুঃসাহসিক কাম কৰা বুলি কোৱা শুনা যায়। ১২ বছৰ বয়সত তেওঁক বুঢ়ীমাক খেৰসুতীয়ে মহেন্দ্ৰ কন্দলিৰ টোলত ভৰ্তি গুৰুদেৱে অ আ ক খ শিকিয়েই আকাৰ ইকাৰ নোহোৱাকৈ এটি তত্ত্বগধুৰ কবিয়ে লিখি নিজৰ মেধাশক্তিৰ পৰিচয় দিয়ে। গুৰু কন্দলি তেওঁৰ এই কবিতাটি পঢ়ি তেওঁক ওজা ছাত্ৰ পাতিলে আৰু তেতিয়াৰে পৰা তেওঁৰ নামৰ পাছত দেৱ যোগ হ'ল। তেতিয়াৰে পৰা তেওঁ শংকৰ গুচি শংকৰদেৱ হ'ল। অতি কম দিনৰ ভিতৰতে তেওঁ ৪ বেদ, ১৪ শাস্ত্ৰ আৰু ১৮ পুৰাণ অধ্যয়ন কৰি বিশুদ্ধ পাণ্ডিত্যৰ পৰিচয় দিয়ে। বিবাহ আৰু তীৰ্থভ্ৰমণ শিক্ষা সাং কৰি তেওঁ শিৰোমণি বিষবাব লয়। ইয়াৰ পাছত তেওঁৰ হৰিবৰ গিৰিৰ কন্যা সূৰ্যৱতীৰ মৃত্যু হয়। সূৰ্যৱতীৰ মৃত্যুৰ পাছত মনৰ দুখত শংকৰদেৱে ৩২ বছৰ বয়সতে ১৪৩১ খ্ৰীষ্টাব্দত ৰামায়ণ সৰ্বজয় পৰানন্দকে আদি কৰি ১৭ জন লগৰীয়াৰ সৈতে ভাৰতৰ বিভিন্ন তীৰ্থভ্ৰমণ কৰে। ১২ বছৰ ধৰি তীৰ্থভ্ৰমণ কৰি তেওঁ অসমলৈ উভতি আহে। তীৰ্থৰ পৰা উভতি আহি ১৫০০ খ্ৰীষ্টাব্দত তেওঁ দ্বিতীয়বাৰ ৰাম ভূঞাৰ কন্যা কালিন্দী আইৰ পাণি গ্ৰহণ কৰে। কালিন্দী আইৰ গৰ্ভতে ৰামানন্দ ঠাকুৰ, কোমল লোচন হৰিচৰণ আৰু ৰুক্মিণীৰ জন্ম হয়। ধৰ্মপ্ৰচাৰ প্ৰথমবাৰ তীৰ্থভ্ৰমণৰ পৰা আহি শংকৰদেৱে এক বিশেষ ধৰণৰ গীত ৰচনা কৰে। এই গীতবোৰৰ উচ্চাংশ, ভাৱ, সুৰ আৰু তালৰ বাবে ইয়াক বৰগীত বোলা হয়। শংকৰদেৱে ভক্তি ধৰ্মক প্ৰচাৰ কৰিবলৈ গীত, নাট, ভাওনা আদিৰ সৃষ্টি কৰিছিল। শংকৰদেৱৰ বহুমুখী প্ৰতিভা দেখি মহেন্দ্ৰ কন্দলি ৰামায়ণ চতুৰ্দশ কবিৰত্ন তেওঁৰ ওচৰত শৰণ লয়। শংকৰদেৱে অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। ভক্তি ধৰ্ম প্ৰচাৰৰ বাবে তাল, খোল, মৃদংগ, ভোৰ, তাল আদি সৃষ্টি কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। অসমৰ মানুহৰ পৰা শংকৰদেৱেও নানা আহুকালিৰ সন্মুখীন হৈছিল যদিও সময়ৰ সোঁতত তেওঁৰ ব্যক্তিত্ব আৰু প্ৰতিভাই সেইবোৰ মষিমূৰ কৰিবলৈ সক্ষম হয়। তেওঁ ৬ কুৰি বৰগীত, ভটিমা ৬খন, অংকীয়া নাট, কাব্য আৰু ভাগৱতৰ সাৰ অংশ গ্ৰহণ কৰি কীৰ্তন-ঘোষা ৰচনা কৰে। কীৰ্তন-ঘোষাক অসমৰ মৌচাক বুলি কোৱা হয়। সামৰণি শংকৰদেৱে অসমীয়া জাতিক ভাষা, ধৰ্ম, জ্ঞান, সাহিত্য, সংস্কৃতি, শিল্পকলা আদি দিশসমূহত অৱদান আগবঢ়াই অসমীয়া সমাজক নকৈ প্ৰতিষ্ঠা কৰে। প্ৰায় ৬০০ বছৰ জীয়াই থাকি এইজনা মহাপুৰুষৰ ১৫৬৮ খ্ৰীষ্টাব্দত কোচবিহাৰত বৈকুণ্ঠ প্ৰয়াণ